এটা ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট কৰিবলৈ কিমান সময় লাগে বাৰু? 1 ছেকেণ্ড নে তাতকৈ কম? আই লাভ ইউ বুলি কৈ দিলা আৰু ষ্টাৰ্ট হৈ গ'ল তোমালোকৰ ৰিলেশ্যনশ্বিপ। সঁচাকৈ পৃথিৱীখন বহুত সহজ হৈ গ'ল নহয়নে? আৰু তাৰপিছত ফেচবুকত ৰিলেশ্যনশ্বিপ ষ্টেটাছ আপডেট হয়, আই এম ইন ৰিলেশ্যনশ্বিপ। বহুত সহজ। আৰু সেই সম্পৰ্ক তৈয়াৰ হোৱাৰ পিছত জীৱনটো ভৰি পৰে আনন্দেৰে। সেই পাৰ্কত গৈ বহা, হাতত হাত ৰখা, হেৰাই যোৱা ইজনে সিজনৰ মাজত, আৰু লাহে লাহে যেতিয়া ইজনে সিজনৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰা, শুনি ইমান মজা লাগে নহয়। আঁতৰি থকা সময়খিনিত সেই কথাখিনিয়ে মনত পৰি থাকে, বৰ আমনি কৰি থাকে কথাখিনি নহয়নে? ইমান ভাল লাগে নহয়। আৰু কিছুদিন যোৱাৰ পিছত নিজকে আত্মকেন্দ্ৰিক কৰি লোৱা তোমালোকে, আৰু ইজনে সিজনক পাহৰি যোৱা। আৰু এটা সময়ত মনত ভাৱ হয়, এইজনেই জানো সেইজন যিজনৰ কাৰণে মই ইমান পগলা হৈ গৈছিলোঁ। এয়া সেইজন নহয়। তেওঁৰ বাহ্যিক ৰূপটোৰ প্ৰতি ইমানেই আকৃষ্ট হৈ পৰিছিলা তুমি যে তেওঁৰ ভিতৰখন এবাৰো জুমি নাচালা। আৰু এতিয়া অনুতাপ কৰিছা, কান্দিছা, নিজৰ ওপৰত খং উঠিছে তোমাৰ, বহুত বেয়া কিবা এটা কৰিবলৈ মন গৈছে। আৰু হয়তো তুমি কৰিবলৈ প্ৰস্তুত হৈছা এই কাম, আৰু তুমি ক'বলৈ প্ৰস্তুত হৈছা, ইটছ অভাৰ, এতিয়াৰ পৰা আমাৰ মাজত কোনো সম্পৰ্কই নাই। কিমান সময় লাগিল বাৰু? 1 ছেকেণ্ড? বহুত সহজ কৰি পেলাইছা সংসাৰখনক নহয়নে? ভুল কোনে কৰিছিল? তেওঁক বাছনি কৰি তুমিয়ে নহয়নে? তেন্তে ইয়াৰ শুধৰণি তুমিয়ে কৰিব লাগিব। ইমান সহজে কেলে হাৰ মানিছা তুমি? কেলে হাৰ মানিছা? এনেদৰে হাৰ মানিলে এয়া তোমাৰ অভ্যাসত পৰিণত হৈ যাব। তুমি স্বভাৱত পৰিণত কৰি পেলাবা নিজকে হাৰি যোৱাটো। জানাই নহয় এখন তাল অকলে নাবাজে বুলি। তেন্তে সমস্যাৰ সৃষ্টি অকলে এজনে কৰিব পাৰে জানো? এই পৃথিৱীত সকলোৰে চিন্তাধাৰাবোৰ বেলেগ বেলেগ, কাৰো সাধ্য নাই কাকো বুজাবলৈ। যদি তুমি সঁচা অন্তৰেৰে ভাল পাইছা তেন্তে বুজোৱাৰ প্ৰয়োজন নহয়, কাৰণ তেতিয়া তেওঁৰ সিদ্ধান্তই তোমাৰ সিদ্ধান্ত বুলি তোমাৰ বিশ্বাস হ'ব। কিন্তু সাৱধান, প্ৰতাৰণাৰ চিকাৰ নহ'বা। যদি তোমাক কোনোবাই ঠগিব বিচাৰিছে তেন্তে তেওঁৰ লগত তোমাৰ জীৱনৰ মূল্যৱান মুহূৰ্তসমূহ বৰবাদ নকৰিবা, ধ্বংস নকৰিবা নিজকে। তেওঁক জুখি চোৱা ভালদৰে আৰু লাহেকৈ আঁতৰি যোৱা তেওঁৰ পৰা, তেওঁৰ জীৱনৰ পৰা। আৰু প্ৰেমত পৰা নিজৰ সপোনৰ প্ৰেমত পৰা, নিজক ভাল পাবলৈ আৰম্ভ কৰা, নিজৰ ভাল পোৱা কামটোৰ প্ৰেমত পৰা। তেওঁক পাহৰিবলৈ ইয়াতকৈ ডাঙৰ ঔষধ আৰু নাই। মন প্ৰাণ দি লাগি যোৱা তুমি ভাল পোৱা কামটোৰ লগত, আৰু দেখুৱাই দিয়া আচলতে সঁচা মৰমৰ অৰ্থ কি। যিদৰে তুমি দেখিছাই নহয়, হিমা দাসে দেখুৱাই দিলে। নিজৰ কৰ্মক ইমানে ভাল পাইছিল তাই যে এটা সময়ত তাই বিশ্ববিখ্যাত হৈ পৰিল। বুজি পোৱা নাই মোৰ কথা? তেন্তে যোৱা, তোমাৰ মাৰ ওচৰলৈ যোৱা, আৰু তেওঁৰ সেইজুৰি চকুলৈ চোৱা, য'ত শুকাই গৈছে অলেখ সপোন, কেৱল তোমাৰ সপোন পূৰণ কৰিবলৈ।